12,000 পদত নিযুক্তি প্ৰদান কৰিব চৰকাৰে ইয়াৰ ভিতৰত 5,200 পদত এছআইকে ধৰি আৰক্ষীৰ বিভিন্ন পৰ্যায়ত দিয়া হ'ব নিযুক্তি আজি সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৰাজ্যৰ নিবনুৱাৰ বাবে আন এক সুখবৰ কঢ়িয়াই আনিছে ৰাজ্য চৰকাৰে 22 ছেপ্টেম্বৰত ৰাজ্যত হ'ব বৃহৎ নিযুক্তি 12,000 পদত নিযুক্তি দিয়া হ'ব ইয়াৰ ভিতৰত 5,200 পদত এছআইকে ধৰি আৰক্ষীৰ বিভিন্ন পৰ্যায়ত দিয়া হ'ব নিযুক্তি আজি এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে আপোনালোকে প্ৰথম ক্লিপটোত দেখাৰ নিচিনাকৈ ইয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ছেপ্টেম্বৰ 22 তাৰিখৰ শেষলৈকে বা ছেপ্টেম্বৰ 22 তাৰিখৰ ভিতৰত আপোনালোকক আৰু 12,000 নিযুক্তি আপোনালোকক দিব বুলি তেওঁলোকে উল্লেখ কৰিছে ইয়াৰ জবৰ বহুকেইটা কেটেগৰী থাকিব আৰু তাৰ ভিতৰত এটা হৈছে এছআই আৰু যিটোৰ বাবে বহুত কেণ্ডিডেটে ৰখি আছে বা বহুত কেণ্ডিডেটে কৈ আছিল যে এছআই পদটো আমাৰ কেতিয়া আহিব এইবাবে সকলোৰ বাবে এটা সুখবৰ যে এছআই পদৰো ইয়াত উল্লেখ কৰিছে আৰু 5,200 এছআই পদ ইয়াত দিব বুলি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জনাইছে আৰু যিসকল পৰীক্ষাৰ্থীয়ে এছআইৰ বাবে আগ্ৰহেৰে ৰখি আছিল তেওঁলোকৰ বাবে এটা একেবাৰে সুখবৰ আপোনালোকে এতিয়াৰ পৰা পঢ়াটো আৰম্ভ কৰি দিয়ক ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো টিপি দিব থেংক ইউ